নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো নিশ্চয় ভালে কুশলে আছে। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, ট্ৰলি চলি লৈ একদম আকৌ যাবলৈ ওলালোঁ দেই ফুৰিবলৈ। বাই বাই, যাবলৈ ওলালোঁ আকৌ। আমাৰ ঘৰৰ পৰা ষ্টেচনলৈ কমেও 3 কিলোমিটাৰমান হ'ব। সেইখন গাড়ীতেই আহিলোঁ আৰু আহি আমি ষ্টেচন পাই গ'লোহি। আজি যে ষ্টেচনত বহুত বেছি মানুহ আছিল, ষ্টেচনটো একদম নধৰা হৈ আছিলে। ষ্টেচনৰ ভিতৰত চাওকচোন ইমান বেছি মানুহ আছে। পিছে মই বাৰু যাবলৈ ক'তো ওলোৱা নাই, যাবলৈ ওলাইছে পিংকিহঁতহে। মই থ'বলৈহে আহিছোঁ, মই আৰু এওঁ থ'বলৈ আহিছোঁ। বাহিৰত ইমান বেছি ঠাণ্ডা আছিলে, একদম মূৰ চূৰ ঢাকি লৈছোঁ আৰু একদম ঠাণ্ডা বতাহ মাৰি আছে। ট্ৰেইন আহি গ'ল, ট্ৰেইন আহিলে পিছত ইমান লাষ্টত আছিলে ইহঁতৰ দবাটো। আমি একদম পূৰা দৌৰিবলগীয়া হ'ল। আৰু এইকেইটা চাওকচোন ট্ৰেইনৰ ভিতৰে যাবলগীয়া হৈছে খানা বনোৱা জেগাইদি। একদম লাষ্টত আছিলে তাহাঁতৰ দবাটো। কামৰূপখন দুলীয়াজান ষ্টেচনত মাত্ৰ 2 মিনিটেই ৰখে আৰু এয়া ট্ৰেইনখন গ'লগৈ। আমিও এতিয়া গৈ থাকোঁ আৰু লাহে লাহে, যিহেতু ষ্টেচনটোৰ একদম লাষ্টত আমি আছিলোঁ। আকৌ খোজকাঢ়ি এতিয়া ইমানডোখৰ যাব লাগিব। আৰু ষ্টেচনত এতিয়া মানুহ একদম নাই, একদম চুনচান হৈ গ'ল মানুহবিলাক। খালী ন বতা